আৰুনো কিমান নহ'ব, শুইয়ে থাকিবিনে? ৰচোন, দিনটোতো একো কাম বন নাই, আৰু অলপ শুইয়ে লওঁ। হয় বন্ধুসকল, আপোনালোকে চাগৈ এনেবোৰ পৰিস্থিতিৰ সন্মুখীন সদায় হ'ব লগা হয়। সকলোৱে চাগৈ ৰাতিপুৱা সোনকালে শুই উঠাটো বিচাৰে, কিন্তু সকলোৰে মনত প্ৰায় একেটাই প্ৰশ্ন, আৰু ভাবি ভাবি আমি উত্তৰ পাওঁগৈ আৰু অলপ শুইয়ে লওঁ। তেন্তে আহক আজি আমি আমাৰ এই ভিডিঅ'টোৰ পৰা জানিবলৈ চেষ্টা কৰোঁ, আমি শুই উঠাৰ পিছত কি কি কাম কৰিলে আমাৰ মনৰ পৰা এনে ভাৱবোৰ আঁতৰ হ'ব পৰা যায়। তাৰ বাবে আপোনালোকক এটা কাহিনী শুনাম। কাহিনীটো হ'ল এগৰাকী বিখ্যাত লেখক হেল এলৰয়ডৰ। এদিন এলৰয়ডে তেওঁ এখন বিলাসী গাড়ী মাষ্টাঙত অফিচৰ পৰা ঘৰলৈ তীব্ৰ গতি আহি আছিল। আহি থাকোঁতে তেওঁ ৰাস্তাত প্ৰচণ্ড জোৰে এখন ট্ৰাকত খুন্দা মাৰিলে। সেই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে উদ্ধাৰকাৰী দলে তেওঁক উদ্ধাৰ কৰাৰ সময়লৈ তেওঁ মাত্ৰ উশাহ ধৰিয়ে বাকী আছিলগৈ। কেইবাদিনো ধৰি অচেতন অৱস্থাত তেওঁ হস্পিটেললৈ পৰি থাকিবলগীয়া হ'ল। সেইটো দুৰ্ঘটনাত তেখেতৰ শৰীৰৰ বিভিন্ন অংশত আঘাত পোৱাৰ লগতে 11টামান ঠাইত ফ্ৰেকচাৰ হৈছিল। এদিন অচানকভাৱে তেওঁ চেতনা ঘূৰাই পালে। চেতনা ঘূৰাই পোৱাৰ পাছত ডক্টৰে তেওঁক কৈছিল যে তেওঁ বাকী থকা গোটেই জীৱনটো কেৱল হুইল চেয়াৰতে কটাব লাগিব। ডক্টৰৰ কথাখিনিক তেওঁ নিৰাশাজনক বুলি ভাবি নললে, তেওঁ জীৱনৰ বাবে এক প্ৰত্যাহ্বান বুলি ধৰি লৈছিল। তেওঁ থিৰাং কৰিছিল যে তেওঁ আহি থকা তেওঁ প্ৰতিটো পুৱাই তেওঁৰ বাবে সদায় আশাৰ ৰেঙনি কঢ়িয়াই আনিব, আৰু প্ৰত্যেকটো পুৱা তেওঁৰ বাবে ধনাত্মকতাৰে ভৰি পৰিব। তেওঁ যদিও শাৰীৰিকভাৱে দুৰ্ঘটনাত আঘাত পাইছিল, তথাপি তেওঁ মানসিকভাৱে খুব সবল হৈ উঠিছিল, আৰু মানসিক সক্ষমতাই তেওঁক 2008 চনত 52 কিলোমিটাৰ দূৰত্বৰ আল্ট্ৰা মাৰাথনত অংশগ্ৰহণ কৰাৰ উপৰিও পৃথিৱীৰ এজন বিখ্যাত মটিভেশ্যনেল স্পীকাৰত পৰিণত কৰিছিল। সেই হেল এলৰয়ডে তেওঁ পুৱাৰ শুই উঠাৰ পৰা কি কি কাম কৰিব সেইখিনি একাদিক্ৰমে সজাই লৈছিল, আৰু সেই ক্ৰমটোক তেওঁ নাম দিছিল চেভাৰ্ছ বুলি। এই চেভাৰ্ছৰ প্ৰত্যেকটো বৰ্ণই একো ষ্টেপ বা পদ্ধতিক বুজায়, আৰু সেই পদ্ধতিসমূহৰ বিষয়ে আমি বিতংকৈ পিছত একো ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। হেল এলৰয়ডৰ মতে সেই পদ্ধতিসমূহ ৰাতিপুৱা ফ'ল' কৰাৰ পিছত তেওঁ জীৱনটোক বেলেগ ধৰণে চাবলৈ আৰম্ভ কৰিছিল। হেল এলৰয়ডৰ সেই চেভাৰ্ছৰ এছটোৰ অৰ্থ হৈছিল চাইলেন্স, অৰ্থাৎ মৌনতা। এলৰয়ডৰ মতে মৌনতাৰ প্ৰকাশভংগী হ'ব লাগে মেডিটেশ্যন অথবা প্ৰাৰ্থনা। দিনটোত আমি শুই উঠাৰ পৰা কি কি কাম কৰিম, আমাৰ দিনটোৰ দৈনন্দিনপঞ্জী কেনেকুৱা হ'ব, সেইখিনি আমি যদি নীৰৱে প্ৰায় 2 পৰা 3 মিনিট সময় বিচনাতে ধ্যানৰ যোগেদি বা মনটোক খুব শীতল মস্তিষ্কৰ যোগেদি চিন্তা কৰিব পাৰোঁ, তেতিয়াহ'লে সেই চিন্তাবোৰ আমি সুশৃংখলিত অৱস্থাত পাব পাৰোঁ। এই অৰ্থ হ'ল এফাৰ্মেশ্যন। আমাৰ মগজুৰ চিন্তাবোৰ খেলি মেলি হৈ থাকে, এই মগজুৰ চিন্তাবোৰক যদি সুশৃংখল কৰিব পৰা যায়, তেতিয়াহ'লে তাক এফাৰ্মেশ্যন বুলি কোৱা হয়। আৱেগৰ লগত আমাৰ জীৱনৰ লক্ষ্যখিনিক যদি মিশ্ৰণ কৰিব পাৰোঁ, তাৰ বাবে আমি জীৱনৰ যিখিনি মনৰ ছাবকনচিয়াছ মাইণ্ড, সেই ছাবকনচিয়াছ মাইণ্ডখিনি প্ৰগ্ৰেম কৰিব পৰা যাব। অৰ্থাৎ মনক যদি আমি চিন্তাক যদি সুশৃংখল ৰূপ দিব পাৰোঁ, সেই চিন্তাই এটা ভাল বিচাৰ ল'ব, আৰু বিচাৰে আমাৰ অভ্যাস গঠন কৰাত সহায় কৰিব। ভি অৰ্থ ভিজুৱেলাইজেশ্যন। ভিজুৱেলাইজেশ্যনৰ অৰ্থ হ'ল মেণ্টেল ৰিহাৰ্চেল। অৰ্থাৎ আমি জীৱনত যিটো হ'ব বিচাৰোঁ তাৰ এখন প্ৰতিচ্ছবি মন মস্তিষ্কত অংকন কৰি ল'ব পাৰিব লাগে, যিটো বিশ্বৰ শীৰ্ষ পৰ্যায়ৰ এথলীটসকলে ব্যৱহাৰ কৰে। কিন্তু শৰীৰে ক'ব বিচাৰে যে আমি মাত্ৰ সেই জীৱনৰ লক্ষ্যটোকে অংকন কৰিব নালাগে, লগতে অংকন কৰিব লাগে জীৱনৰ লক্ষ্যটোত উপনীত হ'বলৈ যি ষ্টেপছ আমি অনুসৰণ কৰোঁ, সেইখিনিকো আমি অংকন কৰিব পাৰিব লাগে। ই অৰ্থ এক্সাৰচাইজ। এক্সাৰচাইজে আমাক এনাৰ্জি বৃদ্ধি কৰে। অকল এনাৰ্জিয়ে নহয়, ই মগজুৰ চিন্তাশক্তিকো বৃদ্ধি কৰে। এক্সাৰচাইজৰ ফলত মগজুৰ ব্ৰেইন ডিৰাইভ নিউৰ'ট্ৰপিক ফেক্টৰ বৃদ্ধি পায়, যি এটা এণ্টি ডিপ্ৰেশ্যনৰ কাম কৰে। অৰ্থাৎ আমাৰ শৰীৰত যেতিয়া ষ্ট্ৰেছ বেছি হয়, অৰ্থাৎ আমি যেতিয়া ফ'কাছ কৰিব নোৱাৰোঁ, তেতিয়া ই এটা ঔষধৰ দৰে কাম কৰে। আৰু শেষত আৰু অৰ্থ হ'ল অধ্যয়ন। যেতিয়া আমি কোনোবা এজন ব্যক্তিৰ জীৱনৰ সৈতে সাঙুৰ খাব বিচাৰোঁ, তেতিয়াহ'লে তাৰ বাবে আটাইতকৈ সহজ আৰু আটাইতকৈ ফলপ্ৰসূ উপায়টো হৈছে সেই ব্যক্তিজনৰ সেই লিখা বা জীৱনটো লৈ লিখা কিতাপসমূহ অধ্যয়ন কৰা, যাৰ যদি আমি অতি সহজে তেওঁৰ জীৱনৰ সৈতে সংপৃক্ত হৈ থাকিব পাৰোঁ। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত আপোনালোকৰ অমূল্যৱান সময়খিনি দিয়াৰ বাবে আমাক
অশেষ ধন্যবাদ থাকিল। জয় আই অসম।